নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল শব্দলৈ স্বাগতম জনাইছোঁ। আজি মই জীৱনৰ বিষয়ে দুটামান শাৰী ক'বলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব শুনি। জীৱন জীয়াবলৈ ইমান সহজ নহয়, ই সংগ্ৰাম অবিহনে সফল নহয়। আনৰ বাবেই জীয়াবলৈ শিকক, দেখিব সুখ আপোনা আপুনি আহে। এই পৃথিৱীত কোনো নিজৰ স্বাৰ্থৰ বাবে সৃষ্টি হোৱা নাই। যেনে গছে কেতিয়াও নিজৰ ফল নাখায়, নদীয়ে নিজৰ পানী কেতিয়াও নিপিয়ে, তেন্তে আপুনি বা মই কিয় ব্যক্তিক্ৰম? কৃপণ হৈ আপুনি মহান কেতিয়াও নহয়, দান দিহে মহান হ'ব পাৰিব। পৰিশ্ৰমী হ'বলৈ শিকক, কাৰণ সাঁতুৰিৰ কোব অবিহনে কোনো শিল কেতিয়াও ভগৱান নহয়। জীৱনে কেতিয়াবা আপোনাক হহুৱাব, কেতিয়াবা কন্দুৱাব, কিন্তু যিয়ে সকলো সময়তে সুখী হৈ জীয়াই থাকিব পাৰে, জীৱনে তেওঁৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈ পৰে। হে বন্ধু, পাৰ হৈ যোৱা অতীতক লৈ চিন্তা নকৰিব, তাক যাবলৈ দিয়ক। আহিব লগা দিনটোক লৈ উৎসাহিত হওক। প্ৰতিদিনে আনৰ সুখত সুখী হওক, আনৰ দুখত দুখী হওক। পাৰিলে কাৰোবাৰ মুখত অলপমান হ'লেও হাঁহি বিৰিঙাবলৈ চেষ্টা কৰক। চাবচোন, আপুনিও আপোনা আপুনি হাঁহিবলৈ শিকিছে। সকলোকে মৰম দিবলৈ চেষ্টা কৰক, আপুনি তাৰ মৰম দুগুণ পাব। পৰিয়ালে পৃথিৱীৰ বুকুতে স্বৰ্গ ৰচিব পাৰে। মা দেউতাৰ আশীৰ্বাদে সকলো সলনি কৰিব পাৰে। আপোনাৰ দৃষ্টিভংগী সলনি কৰক। জীৱনক জীয়ক অদম্য উৎসাহেৰে। সুখী হওক আপুনি। জীৱন জিন্দাবাদ। ধন্যবাদ।